যদি তুমি নোহোৱা আধৰুৱা হবা সপোন। হ'ব আৰু থোৱা, এনেকুৱা গান গাব নালাগে। মোক কেতিয়াকে নিব বাৰু তোমাৰ ওচৰত? থাকিবলৈ বৰ মন গৈছে। এই ৰবা, এইবছৰতে তোমাক মই লৈয়ে আহিম, চিন্তা নকৰিবা। আৰু কিমান ফোনত কথা পাতি থাকিম অ'। এইবাৰ সেইকাৰণে লৈয়ে আহিম নতুন বছৰতে। এইবাৰ আৰু 24 চন সোমালে বুইছা নাই, সেইকাৰণে আৰু এইবাৰ ৰৈ নাথাকোঁ আৰু। আইও, এটা কা কোনা কথা পাতিছে হয়, মই মাক লগাইহে দিম ৰ। অ' জান, এতিয়া হ'ব দিয়া, পিছত আকৌ ফোন কৰিম মনে মনে। মা নাই নহয় ঘৰত, সেইকাৰণে তোমাক এতিয়া মই ঘৰত কথা পাতিব পাৰিছোঁ আকৌ। এতিয়া হ'ব দিয়া। সোনকালে ফোন কৰিবা কিন্তু, মই বৰ মিছ কৰোঁ তোমাক। আই লাভ ইউ। লভ ইউ। এতিয়া বাই দেই, হ'ব দিয়া, মই আকৌ পিছত ফোন কৰিম। তই যে মনে মনে আহিছে মোৰ কথা শুনি আছ। আজি মই মাক কৈ আছো, তই যে কৰবাৰ ছোৱালী ভাল পাওঁ বুলি আজি মাক মই লগাই দিলো আৰু। ঐ ভণ্টি, সেনেকুৱাখন নকৰিবি দেই হ'লে। তোক মই আজি 500 টকা এটা দিম, তই নকবি দেই সেনেকুৱা কথা। মা পাই নকাক গালি খাম ঐ। আজি মুঠতে মই লগাই আছো, সেইদিনা খোজোংতে পইচা নিদিলি, আজি আকৌ দিম বুলি কৈছ। মুঠতে মোক পইচা নালাগে, আজি মই কথাটো মাক জনাই আছো ৰ। বাপেকে এইজনীয়ে এতিয়া মাক চব কথা লগাই দিব এতিয়া। মোলৈ কিমান ভাল পাওঁ অ', মইহে জানো। মোক পইচাটো ল'বই লাগিব। সি আকৌ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবলৈ মোৰ পৰা 500 টকা ল'লে, এতিয়া আকৌ নিদিয়াই হ'লো। এইটো পইচাটো কিমান দৰকাৰ হৈ আছে সি আকৌ বুজিয়ে নাপায়। লোৱা সময়ত আকৌ একেবাৰে তেলিয়াই ল'ব, দিয়া সময়ত আকৌ এতিয়া মনতেই নপৰে। গাৰ্লফ্ৰেণ্ডক যি একেবাৰে দামী দামী গিফ্ট দিয়ে অ'। একেবাৰে আকৌ হিয়া আকৌ হাতত একো এটাই নাই, মাকক লগাই দিলে মাকে পিঠি ফালিবহে। আৰু মই ভাল নাই কোৱা দেই, কৈ দিলে মাকজনী সিহঁতৰ যিহে, তাৰ ভাগৰ পিঠিয়ে ফালিব। ইমানখিনি লাৰু আছে, মায়ে আকৌ এটা এটাহে খাবলৈ দিয়ে। মা নখা আগত খাই পেলোৱা ভাল, কেইটামান পেট ভৰাই পেলাই খাং দেই। ইমান খাং লাগি আছে মোৰ। মজা, মা নহা আগতে পুৰা চুটাই দিংগে বাপেকে। মাজনী চিকটিও মা তই এটা দিয়ে খাবলৈ। লোকৰ মাক বাপেকে কিমান মিঠাই চিঠাই আনিলে একেবাৰে প্লেট ভৰাই দিয়ে। আমাৰ আকৌ মা তই এটা এটাহে খাবলৈ দিয়ে হেও, সেইকাৰণে মা নথকা আগতে খাই পেলাং। ফুলেশ্বৰী মাক, মই যাওঁ বুইছা। এই ল'ৰাজনীও ঘৰত আছে নহয়, তাকো আকৌ ঘৰত কাম চামবোৰ কৰিব লাগে নে বাৰু? এটাই কি জানা নাই, এইবোৰ ল'ৰাখনৰ পৰা কি হ'ব, পেটডাল পেলাই এই মোবাইলটো চাই শুই আছে। গুচি আহিলোঁ তাকে, বকনি কিমান মেলি মাৰ বুইছা নাই। বাইদেউ যায়ে নেকি? এই বিহুতো নাহিলে চাহ একাপ বোলো খাই যাওক ভালকে, নহ'লে জলপান থাকে ঠিক কৰোঁ বুলি ভাবিছিলোঁ আকৌ মই। নেখাওঁ দিয়া। এই মালতী ঘৰত মাকে দিলে মোক চাহ একাপ, ধুনীয়াকে খালোঁ। এতিয়া যাং বুইছা নাই। আমাৰ আকৌ এই জহনি মৰা ল'ৰা একো এটা কাম নকৰে নহয়, তাকে কাম কেইটামান কৰিবলৈ পাছোংগে বুইছা। ঘৰত এতিয়া আছে নে নাই নে, আকৌ এই খৰি কেইডোখৰমান কাটি দিব লাগে মোক। ঠাণ্ডা দিন নাই, জুই কৰা অকণমান খোৱালেহে ভাল লাগে। জুই কিনাৰত অকণমান বহি লওঁ, তাৰপিছতে ভাতকেইটা বনাওঁগে। আপোনালোকৰ ভেকনাটো মুঠিয়ে কাম চাম নকৰে আকৌ ন, এই কাম চাম কৰিবলৈ ক'ব আকৌ। জানো কেলে এনেকুৱা হ'ল, বাপেকটো এনেকুৱা লেহুৱা নহয়। কেলেনো এইটো কৈ জাতৰ পৰা আহিলে আৰু একো কাম এটা নকৰে বুইছা নাই বাৰু তুমি? কিমান মুখখনে কমা, ৰাতিপুৱা শুই উঠাৰ পৰা চকুকেইটা মেলা পৰা মুঠতে টেপ থাকিব পাৰোঁহে আৰু। বাইদেউ, এই বিয়া চিয়া পাতিলে সেইবোৰ ল'ৰাই গম পাব মছলাটো, সেইকাৰণে আৰু এতিয়া নকৰা মছলা। এতিয়া সেনেকে আৰামত আছে নহয়, বিয়া পাতিলে গম পাব বুইছে নাই। তাকে এজনী আনিলে যে কেনেকে খাব আমাৰ এইটোৱে। মা আহিলে আকৌ গালিহে খাম। এজনীয়ে যদি ভণ্টিয়ে যদি কথাটো কৈ দিয়ে নহয়, আজি ফচি মৰিলোঁ সেইকাৰণে ওলাই যোৱাই ভাল। একেবাৰে গধূলিকে ভাত খোৱাৰ আগত আহিম আৰু ভাতকেইটা খাই শুই থাকিম। মা যেতিয়া হ'ব তেতিয়াহে আহিম হ'লে। তোৰ আকৌ ওলাই যাব হ'লে নি? আজি মই মাক কথাটো লগাই আছো। কৈ থাকিবি, কি কৰ কৈ থাকিবি মাক। মই ঘৰলৈ দেৰিকেও আহিম, তহঁতি হোৱাৰ পাছতে আহিম। এইটো মতি গতি বৰ ভাল দেখা নাই দেই। কেতিয়াবা বিয়া পাতি ভাল পোৱা ছোৱালীজনী লৈ আহে বুলিহে ভয়। মই মাক কথাটো ক'ব লাগিব। ক'লে যাও হুহুৰি চুহুৰি বজাই। বৰমা, আপোনালোকৰ ঘৰলৈকে ওলাই আহিছিলোঁ। আপুনি পিছে ক'লৈ গৈছিলে? মানুহ বুজিছে নাই, এই বিহুৰ পৰা ক'লৈ ওলাই যোৱাই নাই নহয়, অকল ঘৰখনৰ ভিতৰতে সোমাই আছো। সেইকাৰণে ওলাই আহিলোংগে, মালতী ঘৰ পৰা আহিলোংগে। আৰু তইনো আনকালে আমাৰ ঘৰলৈ ৰাতিহে আহ, আজিনো দিনতে আহিলি যে। এই দৰকাৰ এটা হ'ল আকৌ বুজিছে নাই। আপোনালোকৰ ভেকনাৰ ওচৰতে দৰকাৰ এটা আছে, সেই ভেকনাৰ ওচৰলৈকে আহিছিলোঁ। ঘৰত আছিলে আকৌ দেই, মই ওলাই যাওঁতে। এতিয়া আছেনে নাই আকৌ, যিহে ল'ৰা সাউতকে গৈ ক'বা পাৰিগে নহয়। তাৰ কথা আকৌ ক'ব নোৱাৰি নহয়, সাউতকে গৈ ক'বা পাৰিগে নহয়। সেইকাৰণে মই বোলো সোনকালে গৈ আহোংগে আৰু। মালোৱা, তই বহচোন দেই, আমাৰ সেইটো আছেনে নাই মই ভিতৰলৈ সোমাই যাওঁ।
ঐ বগীতৰা ককাইৰে নাই নিও মই ককাইৰৰ ওচৰলৈ আহিছিলোঁ ঐ মালোৱা তোৰ আজি বন্ধু নাই বুইছ অকলে গ'ল ওলাই গৈছে আজি বোলে গধূলিকেহে আহিব হেনো হা এইটোকে গধূলিকে আহিলে আকৌ মোৰ বৰ দিগদাৰ হৈ যাব নহয় ঐ বগীতৰা মোক পইচা 500 দিবলৈ আছিলেহি তোৰ ওচৰত আছনি বাৰু দিবিচোন দেই যেনে তেনে মই লৈ যাম বুলি ভাবিছোঁ আৰু তোৰ পৰা যে পইচা 500 ধাৰলৈ লৈছিলে কেলে লৈছিলে আকৌ কথা এটা বুজিছ নাই তোক মই এতিয়া কওঁ নে নকওঁ জানো এতিয়া আকৌ হাৰিয়ে বৰমাই শুনিলে আকৌ বকিব নহয় কওঁ নে নকওঁ বাৰু কথাটো বৰ বেলেগেই জানো নাই কি কথা নক তই ইমান ক'বলৈ ভয় কৰিছ যে কচোন ক কি হ'ল কথা এটা হ'ল নহয় বগীতৰা তহঁতৰ ককাইৰে ছোৱালীজনী ভাল পায় নহয় মই জানো মোৰ পৰা সেইকাৰণে পইচা 500 লৈছিলে আকৌ গিফ্ট দিবলৈ বাৰ্থডেত মালোৱা তই কি কথা কৈছ আমাৰ জহনী মৰাটোৱে মানে সেইবোৰ কাণ্ড কৰি ফুৰিছে মানে ন তোৰ পৰা পইচা লৈ মা কথাটো নোহোৱা নহয় হয় আজি মই তুমি যোৱাৰ পাছত সি ক'বা ছোৱালীৰ লগত কথা পাতি আছিলে দেই হ'লে মই কথাষাৰ তোমাক ক'ম বুলি ভাবিছিলোঁ এতিয়া কথাষাৰ ওলালে যেতিয়া কথাটো সঁচাকৈ হয় আমাৰ এইটোৱে যে ছোৱালীজনী ভাল পাইছে আমাৰ এই তেজ খোৱাটো মোৰতো খাব ঘৰতো কাম বন এটা নাই এজনী এনে কি খুৱাব জানো আজি আহকচোন বাৰু মই তাক আজি পিঠি ফালিম আৰু বোমা সেই তাকে কাৰণে মই পইচাটো বিচাৰি আহিছিলোঁ সি 500 ল'লে এই এমাহ মানে দিয়াই নাই পাহৰিলে নে কিয়ে নে জানো সি ঘৰত কাম বন নকৰি সেইবোৰ ছোৱালী ভাল পায় এতিয়া সি ওলাই গৈছে সি লগ কৰিবলৈ গৈছে বোলে আজি মই পিঠি ফালি লওঁ মই মালোৱা তই বহ পইচাটো লৈ যাবি বগীতৰা মই কথাখিনি কোৱা কাৰণে তই আকৌ বেয়া নাপাবি আকৌ দেই নেপাং মালোৱা নেপাং দে কেলে বেয়া পাম বাৰু সঁচাকৈ আকৌ ময়ো অথনি শুনিছোঁ নহয় এইটো বৰ বেয়া হৈছে বুজিছা নাই ৰাতিও ফুচফুচাই কথা পাতি থাকে মই দুদিনকৈ দেখিছোঁ আজি কিন্তু সঁচাকৈ খাটাংকৈ ধৰা পৰিলে আৰু মালোৱা পইচাটো লৈ লচোন মই পিঠি ফালি লওঁ আহকচোন ঘৰলৈ বৰমা কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আকৌ দেই মোক মই এতিয়া গৈ থাকোঁ দিয়ক আমাৰ এইবোৰ ল'ৰাই জহনী ল'ৰাই একদম ছোৱালী ধান্দা লগাইছে পঢ়িলে শুনিলে এতিয়া ছোৱালী ধান্দাহে লগাইছেগৈ আৰু কাম বন নাই মই ঠিক দেখা নাই কোনোবা দিনা এইটোৱে পলুৱাই লৈ আহিব নিচিনা লাগিছে আৰু